নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিন্দুভূষণ বৰা ইউটিউব চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পাঠ সংস্কৃত ক্ৰিট প্ৰত্যয়। তোমালোকৰ প্ৰত্যয় ভাঙোতে সদায় খেলিমেলি লাগে, বিশেষকৈ সংস্কৃত প্ৰত্যয় যদি ভাঙিবলগীয়া হয় তেতিয়াহ'লে আৰু খেলিমেলি লাগে। গতিকে তোমালোকৰ বাবে মই 4টা খণ্ডত সংস্কৃত প্ৰত্যয়বোৰ ভাঙি দেখুৱাইছোঁ। আজি দ্বিতীয়টো খণ্ড, তোমালোকে পাঠটো নিয়াৰিকৈ চাবা, আশা কৰোঁ তোমালোক উপকৃত হ'বা। এতিয়া ব'লা পাঠটো আমি একাদিক্ৰমে চাওঁ। যদি পাঠটো ভাল পোৱা তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী পাঠবোৰ তোমালোকে সকলোতকৈ আগত পোৱা। পুনৰ এটা নতুন পাঠত লগ পাম। আজিলৈ সামৰিছোঁ। চিৰস্নেহী মোৰ ভাষা জননী। ধন্যবাদ।